নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ লৈ আহিছোঁ এটি কবিতা। কবিতাটোৰ নাম হৈছে কুলি, অধ্যায় নম্বৰ 7 আৰু কিতাপখনৰ নাম হৈছে বুনিয়াদ ক্লাছ 6-ৰ। কবি হৈছে মিত্ৰদেৱ মহন্ত। অ কুলি কু 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 বুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। নাকত যদি ধৰে লাজে, নাচাওঁ মই পাতৰ মাজে, ঢাকি তই কলা কাটি লৈ কুঁহি পাত। কু 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 বুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। কোনে ক'লে বিহুৰ কথা, কোনে দিলে জান, কোনে দিলে সিংহৰ পেপাৰ, মৌ বৰষা গান। ওচৰ চাপিল চতৰ বিহু, বাৰীত ফুলিল চিৰাল টিহু, মলিয়ালে বাৰী আমে কোমল কোমল পাত, কুলি কোমল কোমল পাত। ৰৈ যা কুলি মোৰে শপত আৰু দুমাহমান, নৈয়ে নৈয়ে উঠক নাচি দুকুল টকা বান। আম পকক যাবিলৈ, কঁঠাল পকক যাবিলৈ, কোন মুখে ঘূৰি যাবিলৈ সুদা হাত। কু 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 বুলি আকৌ এবাৰ মাত, কুলি আকৌ এবাৰ মাত। কবি মিত্ৰদেৱ মহন্ত। আৰু এইখিনিতে মই আপোনালোকক কৈ দিওঁ, কুৱেশ্যন আনচাৰসমূহ যদি আপোনালোকক লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। তথাপিতো মই শ্বৰ্ট কুৱেশ্যন যোনখিনি আছে সেইখিনি মুখেৰে আনচাৰ কৈ দিছোঁ। আপোনালোকে যদি লিখাত লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে, এই শব্দকোষখিনি মই পঢ়ি নুশুনাওঁ। যদি পঢ়ি শুনাব লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকৰ কাৰণে ভিডিঅ' বনাম বেলেগকৈ। যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে মোক মেছেজ কৰি জনাব। আৰু এয়া মই এতিয়া কুৱেশ্যন আনচাৰসমূহ ক'বলৈ গৈছোঁ। প্ৰশ্ন নম্বৰ উত্তৰ, নিজে বুজি লৈ কৰা। ক নম্বৰ হৈছে, কবিয়ে কুলিক কি ক'বলৈ কৈছে? কবিয়ে কুলিক কু কু বুলি ক'বলৈ কৈছে। খ নম্বৰটো হৈছে, খ নম্বৰ প্ৰশ্ন হৈছে, চতৰ বিহুৰ সময়ত বাৰীত কি কি হয়? ইয়াৰ উত্তৰ হৈছে, চতৰ বিহুৰ সময়ত আমে মলিয়াই মানে হৈছে মলিয়াইটো শব্দ অৰ্থ হৈছে ফুলে। আম মলিয়াই, গছত কুঁহি পাত ওলায় আৰু চিৰাল ফুলে। কুলিয়ে লাজ লাগিলে ক'ত লুকায়? গ নম্বৰ প্ৰশ্ন হৈছে, কুলিয়ে লাজ লাগিলে ক'ত লুকায়? ইয়াৰ উত্তৰ হৈছে, কুলিয়ে লাজ লাগিলে গছৰ পাতৰ আঁৰত লুকায়। ঘ নম্বৰ প্ৰশ্নটি হৈছে, কবিয়ে কুলিক কেতিয়া যাবলৈ কৈছে? কবিয়ে কুলিক চতৰ দুমাহৰ পাছত যাবলৈ কৈছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। আৰু যদি আপোনালোকক কিবা দৰকাৰ হৈছে আপোনালোকে নিশ্চয় মোক মেছেজ কৰি জনাব বুলি আশা কৰিলোঁ। নমস্কাৰ, বাই।